নমস্কাৰ প্ৰিয় দৰ্শক, পৃথিৱী আৰু কলি যুগৰ সঁচাকৈ বিনাশ হ'ব নেকি? জগন্নাথ মন্দিৰৰ 6টা ভৱিষ্যতবাণী, যি 6টা পৃথিৱী আৰু কলি যুগৰ ধ্বংসৰ লগত বা বিনাশৰ লগত জড়িত আছে, সেই 6টা ভৱিষ্যতবাণী বৰ্তমান সত্য বুলি প্ৰমাণিত হৈছে। সেই 6টা ভৱিষ্যতবাণী জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। শাস্ত্ৰত উল্লেখ আছে 4 যুগৰ কথা। এইসমূহ হৈছে সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। বিষ্ণু পুৰাণত উল্লেখ আছে যে কলি যুগৰ শেষত সমগ্ৰ পৃথিৱী পাপত ডুবিব, অন্যায় আৰু অধৰ্মই গ্ৰাস কৰিব সমগ্ৰ বিশ্ব সংসাৰ। সেই সময়ত জন্মগ্ৰহণ কৰিব ভগৱান বিষ্ণুৰ 10ম অৱতাৰ কল্কি। সমগ্ৰ সৃষ্টিক বিনাশ কৰি নতুনকৈ আকৌ সকলো তেওঁ গঢ়ি তুলিব। বিষ্ণু পুৰাণৰ উপৰিও কংস্ত পুৰাণত, ভৱিষ্যত পুৰাণ আৰু ভাগৱত পুৰাণত কলি যুগৰ কথা উল্লেখ আছে। 16শ শতিকাত অচ্যুতানন্দ নামৰ এগৰাকী সাধুৱে ভৱিষ্যমল্লিকা নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। 500 বছৰ পূৰ্বে লিখা এই গ্ৰন্থত কলি যুগৰ শেষ পৰ্বত পৃথিৱীৰ ধ্বংসৰ পূৰ্বে কি কি ঘটনা ঘটিব সেই বিষয়ে কোৱা হৈছে। এই গ্ৰন্থত লিখা পুৰীৰ জগন্নাথ মন্দিৰৰ সম্পৰ্কীয় কেইবাটাও ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে। জানো আহক পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে ভৱিষ্যমল্লিকাত কি কি উল্লেখ আছে। 1 নম্বৰ হৈছে মন্দিৰৰ গাৰ পৰা শিল খহি অহা। ভৱিষ্যমল্লিকাত লিখা আছে যে পুৰীৰ জগন্নাথ মন্দিৰৰ গাৰ পৰা যেতিয়া শিল খহি পৰিব, তেতিয়া বুজিব লাগিব যে পৃথিৱীৰ ধ্বংস হ'বলৈ আৰু বেছি সময় নাই। ইতিহাসক তথ্য অনুসৰি 1882 চনৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় 15-16 বাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ গাৰ পৰা শিল খহি পৰিছে। 2 নম্বৰ, প্ৰাচীন বটগছ মৰিব। জগন্নাথ মন্দিৰৰ কাষতেই এটি প্ৰাচীন বটগছ আছে। পৃথিৱীৰ ধ্বংসৰ দিশে আগুৱাইছে বাবেই এই প্ৰাচীন বটগছ ভাঙি পৰিব। 2019ত ফণীৰ তাণ্ডৱত সেই প্ৰাচীন বটগছ ভাঙি পৰে। তাৰ পাছতেই আৰম্ভ হয় কৰোনা মহামাৰীৰ একোপ। ভৱিষ্যমল্লিকাত এই বটগছৰ পতন হ'লে বিভিন্ন মৰণ ৰোগ চৌপাশে বিয়পি লাখ লাখ মানুহৰ মৃত্যু হ'ব বুলি উল্লেখ আছে। আৰু সেই ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হৈছে। কাৰণ 2020 চনত সমগ্ৰ বিশ্বত কৰোনাই লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়ে। 3 নম্বৰ, নীল চক্ৰ বেঁকা হৈ যাব। জগন্নাথ মন্দিৰৰ চূড়াত নীল চক্ৰ বা সুদৰ্শন চক্ৰ স্থাপিত আছে। ভৱিষ্যতমল্লিকাত কোৱা হৈছে যে কলি যুগৰ শেষত এই সুদৰ্শন চক্ৰ বেঁকা হৈ যাব। 2019 চনৰ মে' মাহত চাইক্লন ফণীৰ তাণ্ডৱত বেঁকা হৈ যাব মন্দিৰৰ চূড়াৰ স্থাপিত সুদৰ্শন চক্ৰ। তাৰ পাছতেই বহু চেষ্টা কৰিও সেই চক্ৰ আৰু নিজস্ব আকাৰ দিব পৰা নাই। 4 নম্বৰ, মন্দিৰৰ চূড়াত শগুন। কোৱা হয় যে পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কোনো চৰাই উৰিব নোৱাৰে। ইয়াৰ উপৰিও মন্দিৰৰ গাতো কোনো চৰাই নবহে। কিন্তু 2020 চনৰ জুলাই মাহত প্ৰথমে মন্দিৰৰ গাত শগুন বহে, ঈগলো বহে। কলি যুগৰ শেষত পৃথিৱীৰ ধ্বংসৰ পূৰ্বে জগন্নাথ মন্দিৰৰ চূড়াত শগুন বহা দেখা যাব বুলি ভৱিষ্যতমল্লিকাত উল্লেখ আছে। 5 নম্বৰ, মন্দিৰৰ ধ্বজাত জুই। 2020 চনৰ 19 মাৰ্চৰ দিনা জগন্নাথ মন্দিৰৰ বিশেষ পতাকাত জুই লাগে। একাদশী তিথি জ্বলোৱা অক্ষয় প্ৰদীপৰ জুইয়ে হঠাৎ পতাকাখনতো জুই লাগে। ভৱিষ্যতমল্লিকাৰ মতে কলি যুগৰ শেষত এই ঘটনা হ'ব লগা আছিল। 6 নম্বৰ, ত্ৰিদেৱৰ কাপোৰত জুই লাগিব। ভৱিষ্যতমল্লিকাত উল্লেখ আছে যে জগন্নাথ মন্দিৰৰ ভিতৰত জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ কাপোৰত জুই লাগিব। সেই ভৱিষ্যতবাণী মতেই কিছু বছৰ পূৰ্বে 3 দেৱতাৰ কাপোৰত জুই লাগে। এই ঘটনাৰ পৰাই কলি যুগৰ শেষ পৰ্যায়ত আহি উপস্থিত হৈছে বুলি বহুতেই মনত ধাৰণা কৰিছে।
প্ৰিয় দৰ্শক, এয়াই আছিল আমাৰ জগন্নাথ মন্দিৰৰ ভৱিষ্যতবাণী, যিটো কলিযুগ আৰু পৃথিৱীৰ ধ্বংস হ'ব বুলি কোৱা হয়। আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগে, নতুন বন্ধু-বান্ধৱীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আনকো চাবলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।